নলবাৰীৰ বৰভাগত গ্ৰন্থমেলাৰ আয়োজন কাইলৈৰ পৰা 4 দিনীয়াকৈ প্ৰথমবাৰৰ বাবে বানেগৰকা বৰভাগত আয়োজন কৰা হৈছে এই গ্ৰন্থমেলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান সন্ধানৰ উদ্যোগত বৰভাগ মহাবিদ্যালয় আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ সহযোগত কাইলৈৰ পৰা 4 দিনীয়াকৈ 19 নৱেম্বৰলৈকে বৰভাগ কালাক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ'ব এই গ্ৰন্থমেলা। গ্ৰন্থমেলাত কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতাকে ধৰি কেইবাখনো আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও মোৰ মাটিৰ গান শীৰ্ষক অনুষ্ঠানৰ লগতে কেইবাটাও মনোমোহা অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত ৰাইজৰ বহু সংখ্যক বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচকে অংশগ্ৰহণ কৰিব। আজি নলবাৰী আছুৰ কাৰ্যালয়ত এক সংবাদমেলত সম্বোধন কৰি এই কথা সদৰি কৰে বৰভাগ গ্ৰন্থমেলাৰ আয়োজক সমিতিয়ে। আৰু ইয়াতে এই তৰ্ক প্ৰতিযোগিতা অধ্যক্ষ হিচাপে থাকিব ডক্টৰ সঞ্জীৱ গোস্বামী, তেখেত মুৰব্বী অধ্যাপক ইংৰাজী বিভাগ কামৰূপ মহাবিদ্যালয় চামতা, ডক্টৰ সুশান্ত কুমাৰ কাশ্যপ, তেখেত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক, ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, তেখেত শংকৰদেৱ একাডেমীৰ নলবাৰীৰ সমন্বয়ক, আৰু মাননীয় ডক্টৰ অনুপম দত্ত, তেখেত বৰভাগ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক। ঠিক তেনেকৈ দুপৰীয়া 1 বজাত এটা বিশেষ অনুষ্ঠান আছে, সেইটো হৈছে গ্ৰন্থ উন্মোচনী অনুষ্ঠান। আমাৰ গ্ৰন্থ উন্মোচনীৰ ক্ষেত্ৰত মই কৈছোঁ যে আমাৰ বৰভাগত মূলতঃ 6খন গ্ৰন্থ উন্মোচন হ'ব। ইয়াৰে অৱশ্যে ডক্টৰ ধৰণীধৰ গোস্বামীয়ে লিখা এডমিনিষ্ট্ৰেশ্যন অফ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট ইন আছাম চিন্স 1874 to 1984 এইখন তেখেতৰ গৱেষণা গ্ৰন্থ আছিলে। ইয়াতে তেখেতে PhDও পাইছিলে। এইখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হৈছে আৰু এই গ্ৰন্থখন কিন্তু আমাৰ 16 তাৰিখে প্ৰথম অনুষ্ঠানতে মুকলি কৰা হ'ব। বাকী আমাৰ গ্ৰন্থ উন্মোচনী যিটো অনুষ্ঠান, এই অনুষ্ঠানত উন্মোচিত হ'বলগীয়া গ্ৰন্থসমূহ হৈছে ডক্টৰ চন্দন কলিতাৰ কৃষ্ণ গায়ীগুৰ এখন কবিতা পুথি, নবীন চন্দ্ৰ লহকৰৰ বাণীগৰকা বৰভাগত বোকা পানীৰ মাজত ডাঙৰ দীঘল হৈ তেখেতৰ এখন জীৱন সৰণী গ্ৰন্থ, আব্দুল মলিমদাৰ এখন কবিতা পুথি উন্মোচন হ'ব বুঢ়া দিয়া, আৰু হিৰণ্য তালুকদাৰৰ এখন শিশু সাহিত্যমূলক গ্ৰন্থ ইয়াতে উন্মোচন কৰা হ'ব, মানে পদ্য গ্ৰন্থখনৰ শীৰ্ষক, আৰু লগতে সাংবাদিক পংকজ কুমাৰ কলিতাৰ এখন কবিতা পুথি উন্মোচন হ'ব। কবিতা পুথিৰ নাম হৈছে মৰম বৰষুণ হৈ পাৰণা তুমি। এই গ্ৰন্থকেইখন আমাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উন্মোচন কৰা হ'ব। আৰু এই গ্ৰন্থ উন্মোচনত বিশেষ অতিথি হিচাপে থাকিব ডক্টৰ প্ৰবীণ চন্দ্ৰ দাস, তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি আৰু গৱেষণা বিভাগৰ প্ৰাক্তন অধ্যাপক, অৱসৰী অধ্যাপক। ইয়াতেও থাকিব ৰজত চন্দ্ৰ কলিতা, তেখেত বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ, ডক্টৰ যোগেন্দ্ৰ কুমাৰ দাস, তেখেত দক্ষিণ কামৰূপ কলেজ মিৰ্জাৰ অৱসৰী অধ্যাপক, মাননীয় ধ্ৰুৱজ্যোতি শৰ্মা, তেখেত নলবাৰী সাহিত্য সভাৰ সভাপতি, মাননীয় ধীৰাজ কুমাৰ লহকৰ, তেখেত পাঞ্চজন্য প্ৰকাশনৰ স্বত্বাধিকাৰী, এখেতসকলে এই গ্ৰন্থসমূহ উন্মোচন কৰিব। সন্ধিয়া 5 বজাত বুকুৰ পোৱাল মণি শীৰ্ষক কবিতাৰ সন্ধিয়া অনুষ্ঠিত কৰা হ'ব। ইয়াতে অসমৰ বিশিষ্ট কবিসকলে অংশগ্ৰহণ কৰিব। আমাৰ নলবাৰীৰ যিসকল বিশিষ্ট কবি আছে আটাইখিনি ইয়াতে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানটো সঞ্চালনা কৰিব ডক্টৰ চন্দন কলিতা, তেখেত আমাৰ বৰভাগ গ্ৰন্থমেলাৰ কাৰ্যকৰী সভাপতি, আৰু এই অনুষ্ঠানটো উদ্বোধন কৰিব অসমৰ এগৰাকী বিশিষ্ট অভিনেতা কপিল বৰাই। আৰু ইয়াত বিশেষ অতিথি হিচাপে থাকিব প্ৰণৱ কুমাৰ বৰ্মন, তেখেত জনপ্ৰিয় কবি, সমৰেন্দ্ৰ বৰ্মন বিশিষ্ট নাট্যকাৰ আৰু কবি, হিমাংশু প্ৰসাদ দাস জনপ্ৰিয়। নলবাৰীৰ পৰা সঞ্জীৱ কুমাৰ দত্তৰ ৰিপৰ্ট, অসমী ভিজন।